নমস্কাৰ বন্ধুসকল, যদি আপোনালোকে মোবাইল কিনিম বুলি ভাবি আছে, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই। কাৰণ আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ 10,000 টকাৰ ভিতৰত 5টা বেষ্ট মোবাইল। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম মোবাইলটো হৈছে ৰিয়েলমি C3। মোবাইলটোৰ প্ৰাইচ হৈছে 6,999 টকা। আপোনালোকে স্ক্ৰীণত দেখি আছে। মোবাইলটো আপোনালোকক মই ভালদৰে ভিউ কৰি দেখুৱাই দিছোঁ। এইটো চাওক। ৰিয়েলমি C3 হয় এই মডেলটো। এই মডেলটো আপোনালোকক মই দেখাই দিছোঁ চাওক। স্ক্ৰীণত দেখি আছে। এই প্ৰাইচ হৈছে 6,999 টকা। পাৰফৰ্মেঞ্চ হৈছে অক্টা কোৰ হয় এইটো। 3GB ৰেম হয় আৰু ডিছপ্লে চাইজ হৈছে 6.5 ইঞ্চ। কেমেৰা হৈছে 12 MP প্লাছ 2 MP ডুৱেল প্ৰাইমেৰী কেমেৰাছ আৰু LED ফ্লেছ, লগতে আছে 5 MP ফ্ৰণ্ট কেমেৰা। বেক চাইডৰ কেমেৰা আপোনালোকৰ দুটা হয়, এটা হৈছে 12 মেগাপিক্সেল, এটা হৈছে 2 মেগাপিক্সেল। আৰু বেটাৰী হৈছে এইটো চাওক, ভাল কোৱালিটি হয়, 5000 mAh। আৰু নেক্সট হৈছে আপোনালোকৰ দুটা স্পেচৰ মেমৰি পাব আপোনালোকে, এটা হৈছে 64GB আৰু 4GB ৰেমৰ, আৰু এটা আছে 32GB আৰু 3GB ৰেমৰ। 64GBটোৰ আপোনালোকৰ প্ৰাইচ হয় 7,999 টকা। দুইটাই প্ৰাইচ কোৱালিটিটো ঠিকেই আছে আৰু সম্পূৰ্ণ এইটো আপোনালোকে ল'ব পাৰে বাজেটৰ ভিতৰত মোবাইল। 7,999 টকা হৈছে 4GB ৰেমটোৰ, আৰু মেমৰি স্পেচ পাব 64GB আৰু 32GB মেমৰি স্পেচ, 3GB ৰেমৰ। এইটো প্ৰাইচটো আপোনালোকক মই অলপ আগত দেখাইছিলোঁ, 6,999 টকা। এইটো হৈছে ৰিয়েলমি C3 মডেল। ছেকেণ্ডটো হৈছে ৰিয়েলমি 5S। এইটোৰ দাম হৈছে সম্পূৰ্ণ 10,000, খালি এটকা কম, 9,999 টকা। এইটো মই আপোনালোকক ভিউটো দেখাই দিছোঁ চাওক। এইটো ৰিয়েলমি 5S হয়। এইটো চাওক ভিউটো আপোনালোকৰ, ইয়াত ফিংগাৰ প্ৰিণ্ট পাব আপোনালোকে। এইটো ভিউটো। আৰু এইটোৰ হৈছে আপোনাৰ পাৰফৰ্মেঞ্চ হৈছে অক্টা কোৰ আৰু 4GB ৰেম। স্নেপড্ৰেগন 665 হয় আৰু ডিছপ্লে চাইজ হৈছে 6.5 ইঞ্চি। কেমেৰা হৈছে 48+8+2+2 MP কুৱেড প্ৰাইমেৰী কেমেৰাছ। এইটো আপোনালোকৰ 4টা কেমেৰা পাব বেক চাইডে আৰু LED ফ্লেছ লগতে, আৰু তাৰপিছত আছে ফ্ৰণ্ট কেমেৰা হৈছে 13 মেগাপিক্সেল। বেটাৰী কোৱালিটি এক্সিলেণ্ট হয়, 5000 mAh এইটো বেটাৰী হয়, নন ৰিমুভেবল। বেটাৰীটো আপোনালোকে খুলুকাব নোৱাৰিব, ফিক্স হয় বেটাৰী। আৰু ইয়াত প্ৰাইচ কৈছোঁ আপোনালোকক চাওক, 64GB মেমৰি স্পেচৰ হৈছে আপোনালোকৰ 9,999 টকা। এইটো ফ্লিপকাৰ্টত হয় আৰু এমাজনত 11,240 টকা। আৰু আপোনালোকে কালাৰ পাব ইয়াত দুটা, ব্লু, পাৰ্পল। থাৰ্ড নম্বৰটো হৈছে ভিভ' U10। এইটোৰ প্ৰাইচ হৈছে আপোনালোকৰ 8,990 টকা। আৰু মই ইয়াৰ ভিউটো দেখাই দিছোঁ আপোনালোকক। এইটো চাওক ভিউটো, ফিংগাৰ প্ৰিণ্ট পাব, লগতে 3টা কেমেৰা আছে। এইটো ফিংগাৰ প্ৰিণ্ট পাব। এইটো ভিভ'ৰ হয়। ইয়াৰ আপোনাক মই কৈ আছোঁ এতিয়া পাৰফৰ্মেঞ্চখিনি হৈছে অক্টা কোৰ আৰু স্নেপড্ৰেগন 665, 3GB ৰেম হয়। ডিছপ্লে চাইজ হৈছে 6.35 ইঞ্চি আৰু কেমেৰা হৈছে 13 MP প্লাছ 8 MP প্লাছ 2 MP ট্ৰিপল প্ৰাইমেৰী কেমেৰা। 3টা কেমেৰা আছে আপোনাৰ বেক চাইডে, লগতে LED ফ্লেছ, আৰু হৈছে ফ্ৰণ্ট কেমেৰা হৈছে 8 মেগাপিক্সেলৰ। বেটাৰী হৈছে 5000 mAh আৰু ফাষ্ট চাৰ্জিং, নন ৰিমুভেবল বেটাৰী। এইটোৰ প্ৰাইচ হৈছে আপোনালোকৰ চাওক 8,990 টকা। আৰু ইয়াৰ আপোনালোকে পাব ব্লেক কালাৰ, ব্লু কালাৰ। ইয়াত আপোনালোকে চাওক ফ্লিপকাৰ্টৰ ইয়াৰ প্ৰাইচ হৈছে 8,990 টকা, এমাজনতো একেই দাম। ফ'ৰ্থ নাম্বাৰ মোবাইলটো হৈছে ছেমছাং গেলেক্সি M10s। এইটো এটা ভাল মোবাইল হয়। এইটো আপোনালোকে চাওক 8,499 টকা এইটো প্ৰাইচ হয়। মই আপোনালোকক ভিউটো দেখাই দিছোঁ। এইটো চাওক ভিউটো, ফিংগাৰ প্ৰিণ্ট পাব, লগতে বেক চাইডে দুটা কেমেৰা আছে উইথ ফ্লেছ লাইট। এইটো চাওক ভিউজটো। ইয়াৰ পাৰফৰ্মেঞ্চখিনি মই আপোনালোকক কৈ দিছোঁ। পাৰফৰ্মেঞ্চ অক্টা কোৰ হয়, ছেমছাং Exynos 7 অক্টা আৰু 3GB ৰেম হয়। ডিছপ্লে চাইজ হৈছে 6.4 ইঞ্চি আৰু কেমেৰা হৈছে 13 MP প্লাছ 5 MP ডুৱেল প্ৰাইমেৰী কেমেৰাছ, লগতে LED ফ্লেছ।
আৰু ফ্ৰণ্ট কেমেৰা হৈছে 8 MP। বেটাৰী হৈছে আপোনালোকৰ 4000 mAh। ফাষ্ট চাৰ্জিং, USB টাইপ C পৰ্ট, এই সকলোখিনি ইয়াত আছে। আৰু আপোনালোকে ইয়াত চাওক, চেমচাঙত আপোনালোকৰ প্ৰাইচ হৈছে 8499 টকা, ফ্লিপকাৰ্টত 9326 টকা। 5 নম্বৰ আৰু লাষ্ট মোবাইলটো হৈছে আমাৰ Oppo A5s। এই মোবাইলটোৰ প্ৰাইচ হৈছে 8490 টকা। প্ৰথমে আপোনালোকক মই ভিউটো দেখাই লৈছোঁ মোবাইলটোৰ। এইটো ভিউটো, ফিংগাৰপ্ৰিণ্ট পাব, ফিংগাৰপ্ৰিণ্ট আছে, চাই লওক ভিউটো। এতিয়া মই কম আপোনালোকক পাৰফৰ্মেঞ্চটো Oppo A5s-ৰ। পাৰফৰ্মেঞ্চ হৈছে অক্টা কোৰ আৰু MediaTek 2GB ৰেমৰ হয়। ডিছপ্লে চাইজ হৈছে 6.2 ইঞ্চ। কেমেৰা হৈছে 13 MP প্লাছ 2 MP ডুৱেল প্ৰাইমেৰী কেমেৰাছ উইথ LED ফ্লেছ। আৰু ফ্ৰণ্ট কেমেৰা হৈছে 8 মেগাপিক্সেল 8 MPৰ। বেটাৰী হৈছে 4230 mAh আৰু নন ৰিমুভেবল বেটাৰী হয়। আৰু ইয়াত এমাজনত ইয়াৰ প্ৰাইচ হৈছে 8490 টকা, ফ্লিপকাৰ্টতো একেই দাম।